ফ্ৰেণ্ডছ আপোনালোকে চাই আছে আমি আজি আহিছোঁ সাপটগ্ৰাম মাতৃ বস্ত্ৰালয় যেটো নতুনকৈ ওপেন হৈছে মোৰ লগত আছে সবিনয় দা চাওক সবিনয় দা নমস্কাৰ মোৰ নাম সুবিনয় পোদ্দাৰ আপোনাৰ এই দোকানটো কিমান দিন হ'ল ওপেনিং হৈছে আজি 7 দিনমান হ'ল 7 দিনমান হ'ল মাৰ্কেটৰ পজিশ্যন কেনেকুৱা এবছৰটো কোভিডৰ কাৰণে বেয়া অৱস্থা ঈদো বেয়া গৈছে বিহু বেয়া গৈছে আচ্ছা পূজাও এনেকুৱাই অৱস্থা আচ্ছা তাৰ মাজত একটা আশা ৰাখিছোঁ যে ভাল হ'ব বুলি হয় 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 সেইকাৰণে এটা নতুন দোকান ওপেন কৰিছোঁ হয় ইয়াতে আহিলে ফেমিলি পেক বুলিলে লেডিজ আইটেম টোটাল ভেৰাইটি পাব আচ্ছা আৰু ৰেটটো ৰিজনেবল ৰাখিছোঁ যিমানখিনি কম পাৰোঁ সেইটো দিবৰ কাৰণে চেষ্টা কৰিছোঁ হয় হয় তাৰমানে ওৱান টাইপ অফ মলৰ নিচিনা কৰিছে তাৰমানে আশা কৰিছোঁ আচ্ছা 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 তাৰমানে পাৰ্ট বাই পাৰ্ট কৰিছে না আচ্ছা 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 তো সাপটগ্ৰামৰ আশা আছিল যে মানে মোৰ ইয়াতে এটা জন্মভূমি বুলি আচ্ছা এটা ভালকৈ এটা দোকান ইয়াতে গঢ়ি তুলিম আচ্ছা সেইটো মোৰ সপোনটো পূৰণ হৈছে আৰু আশা কৰিছোঁ মানুহক ৰিজনেবল ৰেট ৰখাটোৱে মোৰ উদ্দেশ্য আচ্ছা 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 তো ইয়াতে মানে জাষ্ট আমি শুনিছোঁ যে সাপটগ্ৰামত আপুনি যে দোকানটো বনাইছে মানে যেটো হৈছে এইটো ফাৰ্ষ্ট আপুনিয়ে বনাইছে আৰু বেলেগকৈ এনেকুৱা প্লেনিঙৰ দোকান নাই ইয়াতে তো আমি চাম যে আমাৰ ভিউৱাৰ্ছক অলপ দোকানখিনি দেখাব পাৰিবনে আপুনি দেখুৱাই কি আছে ওপৰত ৰেডিমেড পাই যাব ৰেডিমেড গাৰ্মেণ্টছ আচ্ছা আচ্ছা বেক সাইডত পাব লেডিজ অনলি শাড়ী মানে পাছফালে আছে অনলি লেডিজ লেডিজ অনলি শাড়ী লেডিজ বুলি মানে অনলি শাড়ী ইয়াতে আছে না চাওক আপোনালোকে ইয়াতে অনলি শাড়ী মানে ফাৰ্ষ্ট যেটো কৰিছে আপুনি এইটো মিক্স আৰু ইয়াতে অনলি ফৰ ফেন্সি শাড়ী আচ্ছা এইটো সেপাৰেট কৰিছে না চাওক কিন্তু এবাৰ কোভিডৰ কাৰণে একদম মেক্সিমাম সেল ডাউন এইটো গোটেই জায়গাত হৈছে তো আমি দেখাই আছোঁ আপোনালোকে আহিব পাৰে এই দোকানৰ এড্ৰেছখিনি আমি লাষ্টত দি দিম আপোনালোকক ইয়াতে আহি ভাল কালেকশ্যন ৰাখিছে দাদাই আপোনালোকে একবাৰ চাই যাব পাৰে এই ওপৰলৈ যাওঁ ইয়াতে স্পেচিয়েলি কি আছে ইয়াতে আছে লেডিজৰ আইটেম আছে মানে ডাঙৰলৈকে আচ্ছা আচ্ছা সৰু বাচ্চাৰ পৰা ৰেডিমেড লেডিজ সৰুৰে পৰা ডাঙৰ আচ্ছা 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 আপুনি চিতলা শক্তি আশ্ৰম ফকীৰাগাম এনেকুৱা যদি আহিব বিচাৰে ইয়াতে তো এড্ৰেছটো যদি দিব পাৰে মোৰ দোকানটোৰ নাম হৈছে আজি 60 বছৰৰ পুৰণি দোকান এখন 60 ইয়াৰ্ছ পুৰণি আগতে এইটো ৰেণ্টেড আছিল 60 বছৰলৈকে মোৰ ভাড়াত আছিল এতিয়া ভগৱানৰ কৃপাত
এইটো নিজৰ মাটিটো হৈছে আৰু এটা ভাল দোকান প্ৰেজেণ্ট কৰিব পাৰিছোঁ চাপটগ্ৰামৰ কাৰণে হয় মোৰ দোকানটোৰ নাম হৈছে মাতৃ বস্ত্ৰালয় আৰু চাপটগ্ৰাম মেইন বাজাৰতে মোৰ দোকানটো আপোনালোকে আহিব পাৰে আৰু মোৰ দোকানটো AGB বেংক অফ চাপটগ্ৰাম যিটো আছে তাৰ অপজিটত গ্ৰামীণ বিকাশ বেংকৰ অপজিটত অপজিটত মানে দুটা দোকান একেলগে আছে আগৰ পুৰণি দোকানটোও আছে এইটো নতুনটোও আছে না নাম্বাৰটো দিব পাৰিবনে 78960900712 তো দাদাই ডিটেইলছখিনি কৈ দিলে যদি কোনোবা কণ্টেক্ট কৰিব বিচাৰে দাদাৰ লগত কণ্টেক্ট কৰিব পাৰে ইয়াতে ভাল ভাল কালেকশ্যন মই গোটেইখিনি আপোনালোকক দেখালোঁ এইটো সম্ভৱ কৰি তুলিছে আমাৰ সবিনয় দা ইয়াৰে লোকাল মানুহ হয় আমি সৰুৰে পৰা দেখি আছোঁ দাদাওক মোক সৰুৰে পৰা দেখি আছে এইকাৰণে ক'লোঁ আপোনালোকে ইয়াতে আহিলে ভাল ভাল কালেকশ্যনৰ গাৰ্মেণ্টছবিলাক পাব বুলি মই আশা ৰাখিলোঁ হয়নে নাই তো থেংক ইউ বাই বাই লগ পাম আপোনালোকে এবাৰ ভিজিট কৰক মাতৃ বস্ত্ৰালয়